24 ছেপ্টেম্বৰত হেনাগুলিত নিহত হোৱা NSCN কেডাৰ মৃতদেহ উদ্ধাৰ। যোৱা 24 ছেপ্টেম্বৰ তাৰিখে জাগুন আৰক্ষী চকীৰ অন্তৰ্গতৰ কথাচাপৰি খেৰেমনলা সেনা বাহিনী আৰু আৰক্ষীৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত নিহত হোৱা এজন উগ্ৰপন্থীৰ সদস্যৰ মৃতদেহ আজি টেকেৰীৰ মাজুলী ঘাটত উদ্ধাৰ হয়। উল্লেখ্য যে জাগুন আৰক্ষী চকীৰ অন্তৰ্গত কথাচাপৰি খেৰেমনলা অঞ্চলত আলফাৰ এটা দল উপস্থিতিৰ কথা জানিব পাৰি সেনা বাহিনী আৰু আছাম ৰাইফলছে উক্ত দিনা পুৱাৰে পৰা অভিযান অব্যাহত ৰাখিছিল আৰু তাৰ পাছলৈ সন্ধিয়ালৈ উগ্ৰপন্থীৰ সৈতে 5 মিনিটমান সময় গুলীয়াগুলী ঘটনা সংঘটিত হৈছিল। সেনাই এজন উগ্ৰপন্থীৰ সদস্যৰ গাত গুলী লগাৰ সন্দেহ প্ৰকাশ কৰিছিল যদিও নিশ্চিত হ'ব পৰা নাছিল। আজি পুৱাৰ ভাগত দিহিং নদীৰ পেঙেৰী টেকেৰী মাজুলী ঘাটত স্থানীয় লোকে সামৰিক পোছাকৰ সৈতে এজন লোকৰ মৃতদেহ উটি অহা দেখি আৰক্ষী আৰু সেনা বাহিনীক খবৰ দিয়াত সেনা আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ সামৰিক পোছাকত থকা নিহত জোৱানজন NSCN সদস্য বুলি চিনাক্ত কৰিছে। ডিঙি আৰু বুকুত গুলী লগা জোৱানজন অৱশ্যে কেইবাদিনো অতিবাহিত হোৱাৰ বাবে মৃতদেহটো ফুলি যোৱাত নাম বা পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই। ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি পেঙেৰী থানাত ৰখা হৈছে যদিও মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিওৱাৰ ব্যৱস্থা কৰিছে। ছাৰ ক'ব, ছাৰ আপুনি কৈ যাওক ছাৰ। হ'ল ছাৰ। আজি আমাৰ টেকেৰী অঞ্চলৰ বৰডিং নদীৰ ওপৰত এজন সন্দেহজনক আলফা সদস্যৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহটো ইতিমধ্যে আমি নদীৰ পৰা পাৰলৈ অনা হ'ল। আনি দেখা গৈছে যে ব্যক্তিজনে কম্বেট ড্ৰেছ পিন্ধি আছিলে আৰু বডিত চেক কৰি আমি তেওঁৰ বডিৰ পৰা এটা গ্ৰেনেড আৰু 73 ৰাউণ্ড AK চিৰিজৰ এমুনেশ্যন পাইছোঁ আৰু এটা ৱাকি টকি পাইছোঁ আৰু কিছুমান কেম্প মেটেৰিয়েল পোৱা গৈছে। এতিয়াও ব্যক্তিজনৰ আইডেণ্টিটিটো আমি এনে আলফা বুলি সন্দেহ কৰিছে নেকি? আলফা বুলি সন্দেহ কৰিছোঁ। যোৱা 24 তাৰিখে যি এনকাউণ্টাৰ হৈছিল সেই এনকাউণ্টাৰত সন্দেহ কৰা হৈছে যে সেই এনকাউণ্টাৰতে এই সদস্যজনৰ মৃত্যু হৈছিল। আপুনি প্ৰথমজন প্ৰত্যক্ষদৰ্শী, কেনেকৈ কি গোটেই ঘটনাটো কওকচোন। প্ৰথম উঠি আহিছিলে, উঠি অহাৰ পিছত আমাৰ ঢেঁকীজাল আছিলে, তাৰ এটা খুঁটিত তাৰ হাতখন খুঁটিত এনেকুৱা ধৰণে লাগি ধৰাৰ পিছত আমি চালোঁগৈ। প্ৰথমতে এৰুৱাই দিবলৈ চাইছিলোঁ কি হয় চিনাকি মানুহ হ'ব পাৰে বুলি। তাৰপিছত দেখিলোঁ যে এনেকুৱা সামৰিক পোছাকত আছিলে। তাৰপিছত চালোঁ আৰু প্ৰথমতে আমি মানুহজন হেৰি কৰি চাইছিলোঁ, তলফালে হেপিয়াই চাইছিলোঁ। তাৰপিছত উলিয়াব পাৰিম নেকি বুলি কিনি টানি চাইছিলোঁ। এটা মেগজিন পালোঁ। তাৰপিছত আৰু এনেকৈ বান্ধি থোৱা এইখিনি গুলি পাইছিলোঁ। তাৰপিছত হঠাৎ গ্ৰেনেড এটা চুই পালোঁ। গ্ৰেনেডটো চুই পোৱাৰ পিছত আমি গোটেইকেইটা আঁতৰি আহিলোঁ। লগৰ কেইজনকো ক'লোঁ উঠি আহিবলৈ ফুটিব বুলি। তাৰপিছতে অচিতক খবৰ দিলোঁ। আৰু কিবা বন্দুক এটা দেখিছিলোঁ বুলি কৈছিল? বন্দুক এটা দেখি পাইছিলোঁ, হয়, বন্দুক এটা দেখি পাইছিলোঁ তেতিয়া। তাৰপিছত ঠিক আধা ঘণ্টামান পিছত আমি গুচি আহিলোঁ। আধা ঘণ্টামান লগে গুচি আহিলোঁ। তাৰপিছত আধা ঘণ্টামান পিছত আমি পুনৰ তালৈ কেম্পৰ পৰা মানুহ আহিছিলে। তেতিয়া ডেড বডিটো আহি এইখিনিত লাগিলেহি। তেতিয়া বন্দুকটো নাই। এতিয়া কি আলফা বুলি গম পাইছে? হয়, আমিতো ইমান চিয়ৰকৈ ক'ব নোৱাৰিম শ্যাম যাদৱ ৰিপৰ্ট NA365 লাইভ। কাৰণ যিহেতু সঠিককৈ ক'ব পৰা নাই ডেড বডিটো নাই, দেখা নাই।